নমস্কাৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল কুইক প্লাছৰ সামনাইছো বন্ধু বান্ধৱীসকল আজি আমি ডিসকাস কৰিম ক্লাছ 12 আছামিজ লেসন 1 মোৰ মাতৃমুখ দৰ্শন ষ্টাৰ্ট কৰোঁ কোৱেশ্চন নম্বৰ 1 মোৰ মাতৃমুখ দৰ্শন শিক্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব এনে ধৰণৰ মোৰ মাতৃমুখ দৰ্শন শিক্ষক পাঠটো ডক্টৰ নগেন শইকীয়াৰ সম্পাদিত বেজবৰুৱা ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা লোৱা হৈছিল মন ৰাখিবা আহা নেক্সট কোৱেশ্চন নম্বৰ 2 সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ কাৰেক্ট এনসাৰ হ'ব এনে ধৰণৰ সম্বলপুৰ ভাৰতৰ উৰিষ্যাত অৱস্থিত কোৱেশ্চন নম্বৰ 3 বেজবৰুৱাৰ মাতৃমুখ দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰি আছিল ইয়াৰ কাৰেক্ট এনসাৰ হৈছে এনে ধৰণৰ বেজবৰুৱাৰ মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰি আহিছিল আসলতে তেওঁ অসমলৈ আহিব বিচাৰিছিল কোৱেশ্চন নম্বৰ 4 1930 চনৰ 19 ছেপ্টেম্বৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল কাৰেক্ট এনসাৰটো হৈছে এনে ধৰণৰ 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱা সংগী আছিল তেওঁৰ সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী আৰু সৰুজনী কন্যা মন ৰাখিবা আৰু চনটো আছিল 1930 কোৱেশ্চন নম্বৰ 5 লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমিলা নাটকৰ নাম লিখা লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমিলা নাটকৰ নাম হৈছে লিটিকাই কোৱেশ্চন নম্বৰ 6 মোৰ মাতৃমুখ দৰ্শন শিক্ষক পাঠটিৰ নামাকৰণৰ তাৎপৰ্য ব্যাখ্যা কৰা ইয়াৰ উত্তৰটো হৈছে এনে ধৰণৰ কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ যোৱা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমিৰ পৰা অসমৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল প্ৰায় 1.5 বছৰ পিছত মাতৃভূমি অসমলৈ অহাৰ কথাটো তেওঁৰ মাতৃৰ মুখ দৰ্শনৰ লগত ৰিজাইছে বা তুলনা কৰিছে সেয়েহে পাঠটিৰ নাম মোৰ মাতৃ দৰ্শন দিয়া হৈছে মন ৰাখিবা কোৱেশ্চন নম্বৰ 7 মোৰ মাতৃমুখ দৰ্শন শীৰ্ষকটিৰ মাতৃ শব্দৰে কি বুজোৱা হৈছে কিমান বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল ইয়াৰ কাৰেক্ট এনসাৰ হৈছে এনে ধৰণৰ মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটি মাতৃ শব্দটোৱে মাতৃভূমিক আৰু অসমক বুজোৱা হৈছে প্ৰায় 1.5 বছৰৰ পিছত লেখকে মাতৃমুখ দৰ্শন কৰিব পৰা হৈছিল মানে উৰিষ্যাৰ পৰা অসমলৈ আহিব পৰা হৈছিল মন ৰাখিবা নেক্সট কোৱেশ্চন নম্বৰ 8 লক্ষ্মীনাথ বেজবৰুৱাৰ কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে এনে ধৰণৰ গুৱাহাটী অহাৰ পিছত কটন কলেজৰ ছাত্ৰসকলে গধূলি সভা পাতি বেজবৰুৱাক নিমন্ত্ৰণ কৰিছিল আৰু সভাত তেওঁলোকৰ একোজনে হোলাকৈ ইংৰাজী আৰু অসমীয়াত ভাষণ দিছিল কোনোৱে সুৰলিত কণ্ঠৰে গীত গাইছিল আৰু কোনোৱে বিয়াহৰ ওজাপালি গাই লেখকক আহ্লাদিত কৰিছিল এনেদৰে ছাত্ৰসকলে লেখকক অভিনন্দন জনাইছিল কোৱেশ্চন নম্বৰ 9 মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজিউ আৰু জ্ঞান কোন আছিল ইয়াৰ কাৰেক্ট এনসাৰ হৈছে এনে ধৰণৰ মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজিউ আছিল কবি আৰু বিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰ কুমাৰ আগৰৱালা আৰু জ্ঞান আছিল আৰ্ল কলেজৰ প্ৰিন্সিপাল জে বৰুৱা বেৰিষ্টাৰ এটলৰ আজিৰ লাষ্ট কোৱেশ্চন নম্বৰ 10 লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীৰ ভাল লগাৰ তিনিটা কাৰণ কি আছিল উল্লেখ কৰা ইয়াৰ এনসাৰটো হ'ব এনে ধৰণৰ লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীত ভাল লগা তিনিটা কাৰণ হ'ল এক হৈছে প্ৰাকৃতিক সৌন্দৰ্য ব্ৰহ্মপুত্ৰৰ মাজত উমানন্দ কামাখ্যা অশ্লকান্ত আদি অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্যৰে গুৱাহাটী ভৰপূৰ এইসমূহে লেখকক আনন্দ দিছিল ঐতিহাসিক উৎকণ্ঠ গুৱাহাটী বিভিন্ন ঐতিহাসিক স্থানৰে ভৰপূৰ এইবোৰ তীৰ্থযাত্ৰীৰ তীৰ্থ স্পৃহা পলোৱাবৰ বাবে এই ঐতিহাসিক স্থানসমূহৰ বাবে গুৱাহাটী লেখকে বহুত ভাল পাইছিল আৰু 3 নম্বৰ হৈছে প্ৰাচীন জ্ঞান গৌৰৱময় গৰিমা গুৱাহাটীত থকা বহু প্ৰাচীন স্থানত প্ৰত্নতাত্ত্বিক প্ৰাচীন জ্ঞানৰ দুৱাৰ মুকলি কৰি মনৰ বিস্ময় জগাই দিব পাৰে এইবোৰৰ বাবে গুৱাহাটী লেখকৰ বাবে বৰ আদৰৰ আছিল ভিডিঅ' চাই ভাল পাইছে লাইক সাবস্ক্ৰাইব চেনেলটো ফলো কৰিবলৈ নাপাহৰিবা বন্ধু বান্ধৱীৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ভিডিঅ' চাই ধন্যবাদ